নমস্কাৰ, মই ৱাহিদাই পুনৰবাৰ আপোনালোকৰ মাজলৈ নতুন এটি ৰেচিপি লৈ আহিছোঁ। লোকেল মুৰ্গীৰ মাংস। লোকেল মুৰ্গীৰ মাংস কেনেকৈ বনাম সেয়া আপোনালোকক দেখুৱাম। যদিহে মোৰ ৰেচিপিটো আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰেচিপিটো কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক দেখুৱাম। বিলাহী 2টা, পিঁয়াজ 4টা, আলু 2টা, তেজপাত, দালচেনি আৰু ইলাচি আৰু চিকেন আৰু লৈছোঁ আদা নহৰু পেষ্ট।